পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ৰাজ টকিজ ইন এছপিছ নামৰ আমাৰ এই চেনেলটিলৈ। জিএছটিৰ ওপৰত কোৱা হ'ব আজি। জিএছটিনো কি, জিএছটি প্ৰথমতে কোনে প্ৰৱৰ্তন কৰিলে, জিএছটিৰ পৰা অসম বাৰু কেনেধৰণে লাভান্বিত হ'ব, এই সকলো বিষয় সামৰি আজিৰ এই ভিডিঅ'টি বিশেষভাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে আপোনাৰ বাবে। পোনে পোনে আহিছোঁ আমাৰ মূল ভিডিঅ'লৈ। জিএছটিৰ সম্পূৰ্ণ অৰ্থ হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স, অৰ্থাৎ দ্ৰব্য আৰু সেৱা কৰ। এই কৰ ব্যৱস্থাই উৎপাদনৰ পৰা উপভোগলৈকে সকলো স্তৰ সামৰি এটা মাত্ৰ কৰ স্থাপনৰ পোষকতা কৰে। আমি সকলোৱে জানো যে দেশত এণ্টাৰটেইনমেণ্ট টেক্স, ভেলু এডেড টেক্স বা চমুকৈ যিটো ভেট বুলি কোৱা হয়, এনেধৰণৰ নানান টেক্স প্ৰচলিত হৈ আছে। কিন্তু জিএছটি বলবৎ হোৱাৰ পিছত এনে সকলো কৰ ব্যৱস্থা নাইকিয়া হৈ যাব আৰু এটা মাত্ৰ কৰ অৰ্থাৎ জিএছটি অনুযায়ীহে সকলোৱে কৰ প্ৰদান কৰিব লাগিব। তো এতিয়া আহিছোঁ জিএছটিৰ ধাৰণা বাৰু পোনপ্ৰথমতে কোনে উদ্ভাৱন কৰিলে। আপোনাক জনাইছোঁ যে জিএছটিৰ ধাৰণা পোনপ্ৰথমতে উদ্ভাৱন কৰিছিলে 1950ত ফ্ৰান্সত এজন কৰ বিষয়াই এই ধাৰণা পোনপ্ৰথমে উদ্ভাৱন কৰিলে। তাৰপিছত 1954 চনতেই ফ্ৰান্সত এই জিএছটি বলবৎ কৰা হ'ল। আৰু আপুনি জানি সুখী হ'ব যে বৰ্তমান সময়ত 160খনৰো অধিক দেশে এই কৰ ব্যৱস্থা বলবৎ কৰিছে আৰু ভাৰততো 2017 চনৰ অৰ্থাৎ এই বছৰৰে 1 জুলাইৰ পৰা এই আইন বলবৎ হোৱাটো প্ৰায় নিশ্চিত হ'ব, যদিহে আচলতে নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যূনতম 50% অৰ্থাৎ 50% ৰাজ্যই যদি অনুমোদন জনায়, তেনেহ'লে 2017 চনৰ 1 জুলাইৰ পৰা এই আইন বলবৎ হোৱাটো প্ৰায় নিশ্চিত। এতিয়া আহিছোঁ জিএছটিৰ ফলত অসম এই বিধেয়ক গৃহীত হোৱাৰ পিছত অসম চৰকাৰৰ ৰাজহ সংগ্ৰহ হ্ৰাস পোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। জিএছটি সম্পূৰ্ণভাৱে বলবৎ হ'বলৈ আচলতে যি আন্তঃগাঁথনিৰ প্ৰয়োজন, তাৰ বাবে অসমক আৰু প্ৰায় 3 বছৰ সময় লাগিব। লগতে এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা দিয়া হ'ব বুলি বিত্তমন্ত্ৰীয়ে ইতিমধ্যে সদৰি কৰিছে। কিন্তু আন্তঃৰাজ্যিক যিবোৰ প্ৰৱেশ গেট আছে, যিবোৰ আচলতে দুৰ্নীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল, সেই গেটবোৰ বন্ধ হোৱাটো প্ৰায় নিশ্চিত। আচলতে এই যি জিএছটি বিধেয়ক, এই জিএছটি বিধেয়কৰ জৰিয়তে কিছু পৰিমাণে হ'লেও এই যি দুৰ্নীতি আছে, দুৰ্নীতি অসমৰ কিছু পৰিমাণে হ'লেও লাঘৱ হ'ব। আনহাতে জনাইছোঁ পেট্ৰল বা ডিজেলৰ ক্ষেত্ৰত এই যি কৰ আছে, এই কৰ অন্তৰ্ভুক্ত নহ'ব, জিএছটি বিধেয়ক অন্তৰ্ভুক্ত নহ'ব। কেন্দ্ৰ চৰকাৰ আৰু তৈল প্ৰতিষ্ঠানবোৰৰ মাজত ইতিমধ্যে যি আচলতে আলোচনা প্ৰক্ৰিয়া, সেই আলোচনা প্ৰক্ৰিয়া চলি আছে, যদিও এতিয়াও নিশ্চিত হোৱা নাই যে এই জিএছটি আচলতে অন্তৰ্ভুক্ত হ'ব নে নাই পেট্ৰল বা ডিজেলৰ ক্ষেত্ৰত। ধন্যবাদ জনাইছোঁ এই ভিডিঅ'ৰ এজন দৰ্শক হোৱাৰ বাবে। লাইক কৰিবলৈ নাপাহৰিব। এই ভিডিঅ' যদি আপোনাৰ ভাল লাগিছে কমেণ্ট কৰিব। লগতে আপুনি যদি ৰাজ টকিজ ইন এছপিছ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, এই ভিডিঅ'ৰ তলত থকা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি আপুনি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বহুত বহুত ধন্যবাদ। নমস্কাৰ।